হাই এভৰিৱান, কেনে আছে সকলো? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। ময়ো ভালে আছোঁ। মই লভিতাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ লভিতাছ ব্লগৰ আন এটি নতুন ব্লগলৈ। আজি মই এঠাইত যাব ওলাইছোঁ। নলবাৰীত যাম। মই নলবাৰী টাউনত অকণমান বজাৰ কৰিব লগা আছে। মাইনাজনীক মাৰ ঘৰত থৈ আহিছোঁ। পৰিস্থিতি যিহেতু ইমান ভাল নহয়, লগত লৈ যাবলৈ ভাল নালাগে। এতিয়া হাজবেণ্ড আহি পোৱা নাই, ওলাই মেলি ৰখি আছোঁ। তেখেতৰ লগতেই যাম। একদম এচেঞ্চিয়েল বৰ্তমানৰ মাস্কখন লগাই লওঁ। এইখন নিপিন্ধিলেও নহয়, পিন্ধিবলৈও ভাল নালাগে, উপায় নাই। পিন্ধি ল'লোঁ। আহক নলবাৰীলৈ যাওক, অকণমান নলবাৰীখনো দেখাই দিওঁ আপোনালোকক। এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গোবৰাদল গাঁৱৰ পৰা নলবাৰী টাউনলৈ। এয়া চাওক আমাৰ নলবাৰীৰ ৰাস্তা। গৈ আছোঁ। পিছে উপায় নাই, এয়া ট্ৰেইন আহিছে, সেইকাৰণে গেটখন বন্ধ হৈছে। আমিও ৰৈ আছোঁ। এতিয়া নলবাৰী টাউনত দোকানত সোমালোঁ। এই দোকানখনৰ নাম হৈছে কোম্পেনীজ। নলবাৰীৰ বাটা চকত আছে এই দোকানখন। এইখনতে মই প্ৰায় বজাৰখিনি কৰি লওঁ, কাৰণ মই যিখিনি বস্তু বিচাৰোঁ ইয়াত গোটেইখিনিয়ে পাই যাওঁ। সেইকাৰণে বজাৰ কৰি ভাল লাগে এই দোকানখনত। অৱশ্যে গোটেই দোকানখন মই দেখাব নোৱাৰিলোঁ, গোটেইখিনি আজি মই নুঘূৰিলোঁ, হাতত সময় অলপ কম। এইটো ছেকশ্যনটো মোৰ বহুত প্ৰিয় হয়, বহুত ধুনীয়া ধুনীয়া বস্তু থাকে এইখিনিত। আহি পালোঁ, ঘৰত সোমাই গা পা ধুলোঁ, যিহেতু বাহিৰৰ পৰা আহিছোঁ। এতিয়া বিৰাট ভোক লাগিছে, কাৰণ দুপৰীয়া ভাত খোৱা নাই। এতিয়া পটকৈ কিবা এটা বনাই খাওঁ। মই এগ ৰোল খাবলৈ মন গৈছে, বহুত দিন কণী খোৱা নাই। এগ ৰোল এটা বনাই খাম, কিন্তু আটা মঠিবলৈও মন যোৱা নাই। গতিকে মই আজি পাপৰেৰে এগ ৰোল বনাই খাম। চ' আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ আহক, মই পাপৰেৰে কেনেকৈ এগ ৰোল বনাই খাম। পটকৈ বনাব পাৰি এইটো, বেছি সময় নালাগে, আটাও মঠিব নালাগে। সেই ৰেচিপিটো আপোনালোকৰ লগত এতিয়া মই শ্বেয়াৰ কৰিম। চ' আহক ফ্ৰেণ্ডছ, এতিয়া আমি বনাওঁ পাপৰেৰে এগ ৰোল। এতিয়া আহোঁ এগ ৰোল বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহলৈ। মই ব্যৱহাৰ কৰিছোঁ পাপৰ এখন, কণী এটা, নিমখ সোৱাদ অনুসৰি, কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু বিলাহী কাটি লৈছোঁ। আপুনি আপোনাৰ পচন্দৰ যিকোনো পাচলি ল'ব পাৰে। চাট মছলা, ব্লেক পেপাৰ পাউডাৰ, ৰিফাইন অইল আৰু টমেটো কেটচাপ। এতিয়া আমি বাতি এটাত কণীটো ভাঙি ল'ব লাগিব। কণীটো মই ভাঙি লৈছোঁ। চামুচখনেৰে মই ভালকৈ কণীটো ফেটি ল'ম। এতিয়া মই ইয়াত নিমখ এচিকুট দিম। কণীত নিমখ বেছিকৈ দিব নালাগে। আকৌ ভালকৈ ফেটিম। এইখিনি ফেটি লোৱা হৈ গৈছে, এয়া চাওক। এতিয়া মই গেছত টাৱা এখন গৰমাইছোঁ। টাৱাখন ভালকৈ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাত এতিয়া মই ইয়াত ৰিফাইন তেল অকণমান দি দিছোঁ। বেছি তেল দিব নালাগে, 1 চামুচমান তেল দিলেই হ'ল। তেলখিনি মই বহলাই দিছোঁ। আপোনালোকে ব্ৰাছ কৰিও দিব পাৰে, মই হেতাৰেই বহলাই দিছোঁ। এতিয়া মই তেলখিনি গৰম হোৱাত ইয়াতে কাটি লোৱা যিখিনি মোৰ পাচলি আছিল, পিঁয়াজ, জলকীয়া, বিলাহী, এইখিনি অকণমান ভাজি ল'ম। ভালকৈ এইখিনিও মই বহলাই দিছোঁ, যাতে গোটেইখিনি অলপ অলপ ভাজি খাই যায়। নিমখ অলপ ছটিয়াই দিছোঁ, বেছি নিমখ দিব নালাগে, কাৰণ ইতিমধ্যেই মই কণীটোতো নিমখ দি থৈছোঁ। এইখিনি এনেকৈ হেতাৰে অলপ লৰাইছোঁ। এইখিনি
ভজা হৈ গৈছে। বেছি ভাজিব নালাগে এইখিনি। এতিয়া মই প্লেট এখনত এইখিনি টাৱাখনৰ পৰা নমাই ৰাখিলোঁ। গেছটো কিন্তু মই অন কৰিয়েই ৰাখিছোঁ আৰু ইয়াত আকৌ অলপমান তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। আগৰ দৰে হেতাখনেৰে মই তেলখিনি ভালকৈ বহলাই দিছোঁ। এতিয়া তেল গৰম হোৱাত মই ইয়াতে ফেটি লোৱা কণীটো দি দিছোঁ। আপোনালোকে দুটা কণীও ল'ব পাৰিব, তেতিয়া কণীখন অৰ্থাৎ অমলেটখন আৰু ডাঙৰ হ'ব। কিন্তু মই পাপৰখনো সৰু লৈছোঁ, সেইকাৰণে কণীও এটাই লৈছোঁ। পাপৰখন চাওক, মই এইমাত্ৰ আগৰ পৰা নহয় কিন্তু এইমাত্ৰ অকণমান পানীত তিয়াই দিছোঁ। এয়া চাওক, অকণমান পানী লৈ মই তিয়াই দিছোঁ আৰু লগে লগে কণীখনৰ ওপৰত দি দিছোঁ। যদি পাপৰখন কিন্তু ডাঙৰ হ'ল হয় তেতিয়া কণীখন ভিতৰতে ৰৈ গ'ল হয়। তেনেকৈও দিব পাৰে, এনেকৈও হয়। সৰু হোৱাৰ কাৰণে পাপৰখন মই কাষৰ পৰা এনেকৈ অলপমান লুটিয়াই দিছোঁ। কণীখন যিহেতু পাপৰখন সৰু সেইকাৰণে। এয়া চাওক, আমি আটাৰে বা ময়দাৰে ৰোল বনোৱাৰ ক্ষেত্ৰতো যেতিয়া ৰুটিখন দি লওঁ, ৰুটিখন যদি অমলেটখনতকৈ সৰু হয় এনেকৈ কাষটো আমি দি ল'ব লাগে। এতিয়া মই এইখন ওলোটাই দিম। হেতাখনেৰে লৈ মই এইখন লুটিয়াই দিলোঁ। এয়া এতিয়া ইয়াৰ ওলোটা পিঠিটোও ভালকৈ ভজা হৈ গৈছে। এইখন হৈ গৈছে ৰেডি। গেছটো মই অফ কৰিলোঁ। এতিয়া প্লেট এখনত মই অমলেটখন লৈ লৈছোঁ। অমলেটখনৰ ওপৰত এতিয়া মই চামুচ এখনেৰে টমেটো কেটচাপ লগাই দিছোঁ। যদি বেছিকৈ খাই ভাল পায় টমেটো কেটচাপ বেছিকৈ ল'ব পাৰে, যদি ভাল নাপায় নল'লেও হয়, কিন্তু অকণমান হ'লেও ল'লে ইয়াৰ টেষ্টটো ধুনীয়া হ'ব। এয়া লগাই লৈছোঁ। মোৰ অলপ আজি চৰ্দি লাগি আছে, সেইকাৰণে মাতটো ভাঙি ভাঙি ওলাইছে, বেয়া শুনা হৈছে। এয়া চাওক, মই এতিয়া ইয়াৰ ওপৰত ভাজি ৰখা মোৰ পাচলিখিনি দি দিছোঁ। এইখিনি ভালকৈ মাজলৈ আনি এনেকৈ দি দিছোঁ। চাওক, এতিয়া মই এইখিনিত চাট মছলা অকণমান আৰু ব্লেক পেপাৰ পাউডাৰ অকণমান স্প্ৰিংকল কৰি দিছোঁ। এয়া ব্লেক পেপাৰ পাউডাৰো দি দিলোঁ। এতিয়া এইখন মই ৰোল বনাই ল'ম। এফালে লৈছোঁ এনেকৈ আৰু এনেকৈ ৰোল কৰি দিছোঁ। চাওক, এইটো মই এতিয়া ৰোলটো ওলোটাই ল'ম এইফালে। এইটো আপোনালোকে এনেকৈও খাব পাৰিব, পেপাৰেৰে ৰোল কৰিও ল'ব পাৰিব। আৰু মই একডাল টুথপিকেৰে এনেকৈ লগাই দিছোঁ। মই যিহেতু এইমাত্ৰ খামেই, গতিকে কোনো পেপাৰ চেপাৰ ইউজ কৰি আৰু মই ইয়াক মানে ৰোল কৰা নাই। এতিয়া ভালকৈ মই এখন চাফা প্লেটত প্লেটিং কৰিছোঁ। এইটো লৈছোঁ, লগত ল'ম মই টমেটো কেটচাপ অকণমান। আপোনালোকে যি খাই ভাল পায়, যদি কিবা চাটনি খাই ভাল পায় ল'ব পাৰে, চিলি চচ ল'ব পাৰে আৰু যিকোনো বস্তু যেনেকৈ খাই ভাল পায়। চাওক, ৰেডি হৈছে। আপোনালোকেও আপোনালোকৰ ঘৰত এই ৰোলটো ট্ৰাই কৰক। অতি কম সময়তে বনাব পাৰিব, লগতে খাবলৈও বহুত সোৱাদ ভৰা হয়। তাৰপিছত মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে মোৰ এই পাপৰৰ আইডিয়াটো। অলপ ব্যস্ততাৰ কাৰণে আপোনালোকৰ মাজলৈ মই বহুদিন ভ্লগ লৈ আহিব পৰা নাছিলোঁ। ভাল লগা নাছিলে মনটো। আজি অলপ মনটো ভাল লাগিছে, কাৰণ আপোনালোকৰ মাজলৈ মই আজি এটা সৰুকৈ হ'লেও ভ্লগ লৈ আহিব পাৰিছোঁ। মোৰ সকলোবোৰ ভিডিঅ' চাই মোক উৎসাহ জনোৱা প্ৰত্যেকজন ব্যক্তিকে মই মোৰ ফালৰ পৰা মৰম আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি মোৰ আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো আপোনালোকে মোৰ ভিডিঅ'ছৰ ন'টিফিকেশ্যন পাবলৈ প্ৰেছ কৰিব। থেংক ইউ এভৰিৱান।